তো গাইজ খোৱাই জীৱন ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাইজ থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে যে আজি আপোনালোকৰ বাবে লৈ আহিছোঁ পানী পুৰি চেলেঞ্জ, ফুচকা চেলেঞ্জ। আমি তিনিজনে কৰিম, কোনে কোনে কৰিম সকলোবোৰ ভালকৈ দেখাই দি আছোঁ। তো বঢ়িয়াকৈ পানী পুৰি ৰেডিমেড কিনি আনিছোঁ, ঘৰতে বনোৱা নাই আজি, ৰেডিমেড কিনি আনিছোঁ, আনি পেলাই পানী পুৰি চেলেঞ্জ কৰিম। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, কেনেকুৱা লাগিছে জনাব। তাৰ লগতে যদি এনেকুৱা ফুড চেলেঞ্জৰ ওপৰত যদি বেলেগ কিবা ইউনিক আইডিয়া আছে, কোনোবা যদি জানে তেনেহ'লে কমেণ্টত জনাব। নেক্সট টাইম এনেকুৱা ফুড চেলেঞ্জ বেলেগ কেটেগৰী এনেকুৱা লৈ আনিবৰ কাৰণে ট্ৰাই কৰিম। তো কমেণ্ট কৰি জনাব, আৰু যদি চাই ভাল লাগিছে শ্বেয়াৰ কৰি দিব। তো আজি বলক ফুড চেলেঞ্জটো পানী পুৰি চেলেঞ্জটো আৰম্ভ কৰোঁ। আপোনালোকৰ পৰিচয়টো কৈ দিয়ক। মোৰ নাম পাৰ্থ, জৈনিয়াল বুলি জানে, MJ ফানি ভিডিঅ' আৰু মোৰ নাম প্ৰীতম, MJ ফানি ভিডিঅ'ৰ তৰফৰ পৰা আজি আমি গুঞ্জনদাক টক্কৰ দিব আহিছোঁ। ফুচকা ইফালে ফুচকা কিমানটা আছে? ফুচকা আছে 80টা আছে। 80টা ফুচকা ইফালে পুৰা ৰেডি, খাব লাগে। এতিয়া কোনে আগতে শেষ কৰিব পাৰে? তো গাইজ ইয়াতে আছে ফুচকা, মোটামুটি দুটা মিলি দুটাতে 40টা 80টা আছে। ইয়াতে আলু আছে, আলু আৰু পানীখিনি আছে, আৰু এতিয়া বাচন চাচন আনিছোঁ, এইবিলাক প্লেট আনিছোঁ 3টা। কোনে আগতে শেষ কৰিব পাৰে ফুচকা সি উইনাৰ, আৰু যোনে হাৰিল তাৰ কাৰণে পানিচমেণ্ট এটা আছে। বম ৰ'দ দি আছে বাহিৰত, পানিচমেণ্টটো ৰ'দতে পানিচমেণ্টটো হ'ব। কি পানিচমেণ্ট হ'ব পিছত কৈ আছোঁ। তো এতিয়া খাব লাগে 40টা ফুচকা। তো গাইজ আমাৰ ফুচকা ৰেডি, এখন প্লেটত 24 টাকৈ আছে, 24 তিনিটাৰ 24 টাকৈ পূৰা ভগাই লৈছোঁ বঢ়িয়াকৈ। ইফালে পানী 1 বাতি 2 বাতি 3 বাতি পানী, আৰু আলুকেইটা গাইজ পূৰা বঢ়িয়াকৈ সোমাই লৈছোঁ ভিতৰত, ৰেডি পূৰা। অকল যেতিয়া ষ্টাৰ্ট কৰাৰ পিছত খাই যোনে আগতে শেষ কৰিব পাৰে সি জিকিল। চব ৰেডি হৈ আছে পূৰা বঢ়িয়াকৈ। পানী চানী খাই ল, খাই কিনে এতিয়া ৰেডি। তো গাইজ আমাৰ ৰেডি 3 কাঁহী ফুচকা বঢ়িয়াকৈ 24টা এনেকৈ লৈ লৈছোঁ। 3 এতিয়া ফুচকা চেলেঞ্জ হ'ব। কোনে আগতে টাইমাৰ বুলি নাই, যোনে আগতে শেষ কৰিব পাৰে সি উইনাৰ, যোনে লাষ্টলৈকে থাকে তাৰ পানীটো শেষ কৰিব লাগিব। অকল পানীটো ল'লে নহ'ব, ফুচকাৰ লগতে পানীটো শেষ কৰিব লাগিব। তো এতিয়া ষ্টাৰ্ট কৰিম, যোনে আগতে শেষ কৰিব পাৰে সি জিকিল। তো চাই থাকিব। 9,999 9,999 এনেকৈ ঘণ্টা লাগিব, 100 লাগি 3, 2, 1 start. Siap lagi dulu. Tahu na guys. Hehehe. Hah? Mau basicnya di sini dia. Teman-teman guys. Sis. Sis. Baik panik ni salah. Moses. Halo. Has guys. Kapan? Bom jala desi guys, bom jala. Gila, 'yang mana sih? Ya, 2 chips. 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 2 chips.
ময়ো শেষ কৰি যাওঁ মানে ইঞ্জিনটো আছে স্পীড নাই তো গাইজ আমাৰ পানীপুৰি চেলেঞ্জ ছাকচেছফুলি কমপ্লিট হ'ল তো মই সদায় নিচিনাকৈ ফাৰ্ষ্ট আমাৰ প্ৰীতম ছেকেণ্ড আৰু আমাৰ পাৰ্থ ছাৰ মানে থাৰ্ড হ'ল ইয়াৰ পানিছমেণ্টটো কেনেকুৱা কি হয় মই কৈ দি আছোঁ তাৰ লগতে মই যেনেকৈ যিহেতু ফাৰ্ষ্ট পাইছোঁ মানে ইহঁতে মোক গিফ্ট এটা দিব তো গাইজ ফাৰ্ষ্ট হিচাপত গুঞ্জনক আমি এটা SNKৰ ফালৰ পৰা হেলমেট মোৰ দোকানৰ বস্তু মোকে গাইজ মই তোমাৰ বাহিৰৰ পৰা আনিছো এইটো ডিপুৰা দোকানৰ পৰা আনিছিলো কিনি এয়াৰ পাই লৈ গৈছে এইখিনিৰ পাই থৈ দিয়ক এনা কিয় কৰে এনা কমিটি কৰিছিলো অলপমান তো ফাৰ্ষ্ট প্ৰাইজ মই একো নাপালোঁ সেইবাবে দুখিত তো এতিয়া পাৰ্থক আমি মানে ইয়াৰ পানিছমেণ্টটো হ'ব কেনেকুৱা পানিছমেণ্ট হ'ব মই কৈ দিছোঁ মানে বৰ্তমান মানে বাহিৰত মানে বম ৰ'দ মানে 40 ডিগ্ৰী মান আছে বাহিৰত সেই বাহিৰত ৰাস্তাত মেইন ৰাস্তাত ইয়াৰ পৰা যাব লাগিব বঢ়িয়াকৈ যাই কিনে মেইন ৰাস্তাত ক'ব লাগিব পূৰা চিঞৰি আটা ভাৰি ক'ব লাগিব যে গাইজ মই মানে পানীপুৰি চেলেঞ্জত আজি হাৰিলোঁ হাৰাৰ কাৰণে মাজ ৰাস্তাত আহি কিনে আটা ভাৰি আছোঁ সেইটো কথা তাতে মাজ ৰাস্তাত যাই কিনে চিঞৰি ক'ব লাগিব তো পাৰ্থ ৰেডি ফৰ পানিছমেণ্ট পানিছমেণ্ট দিয়ে আছে ৰেডি একদম যো যা তো বলক পানিছমেণ্ট ইমান অত্যাচাৰ হ'ব ইমোশনাল মাজ ৰাস্তাত যাই কিনে আটা ভৰিব লাগিব পাৰ্থ মানুহ আছে হা মানুহ থাকিলে একো নহয় তো গাইজ মই পানিছমেণ্ট মানে কি পানীপুৰি চেলেঞ্জত হাৰিলোঁ তো পানিছমেণ্ট লৈ আছোঁ মানুহ একদম চিধা এইখিনিত যাই কিনে ক'লি হ'ল তো গাইজ পানীপুৰি চেলেঞ্জত আজি মই হাৰিলোঁ আটা ভাৰি ক'ব লাগিব এনেকৈ এপ্লাই ঘূৰি লওঁ নেকি গাড়ী চাড়ী খুন্দাব ৰাস্তাটো পাৰ হৈ যোৱা সেইটো চাইডে যাওঁ তো গাইজ দেখছি অলৰেডি গাড়ী আহি আছে মেইন ৰাস্তাটো আজিতো নলবাৰী আমাৰ তো পানীপুৰি চেলেঞ্জত হাৰাৰ কাৰণে এতিয়া আটা ভাৰি ক'ব ষ্টাৰ্ট গাইছ মই আছো পানীপুৰি চেলেঞ্জত ভালো চাই আছে না তো গাইজ আজি মানে ফুড চেলেঞ্জটো কমপ্লিট হৈ গ'ল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ মানে আপোনালোকে দেখিলে পাৰ্থ পূৰা ৰাস্তাৰ মাজত যাই কিনে আটা ভাৰিলাক এইটো শাস্তি আছিল মানে আৰু চোন কেনে এইটো কি এক্সপ্ৰেছন মানে এইটো মানে গৰম কথা জ্বালা গটাই পুৰি গেছি গাইছ তো কেনেকুৱা লাগিছে ভিডিঅ'টো চাই জনাব আৰু নতুন যদি ৰেচিপি আৰু যদি ফুড চেলেঞ্জ লাগে কেনেকুৱা কি লাগে কমেণ্ট কৰি জনাব যদি ফেচবুকত চাই আছে শ্বেয়াৰ কৰিব আৰু ফেচবুকৰ পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব তাৰ লগতে আমাৰ এই দুজন মানে মহাশয় ব্যক্তি আহিছে মানে ইয়াতে প্ৰেংক কল কৰিছে এইটো চাওক পূৰা ছেটআপ টেটআপ চব আছে তো তেখেতসকলৰ মানে চেনেলটো চাব এবাৰ যাই কিনে ডেছক্ৰিপশ্যনত লিংক থাকিব এমজে ফানিৰ ভিডিঅ' চাব যাই ছাবস্ক্ৰাইবটো নেদাও যা হা? নেদাও কি ভুইকা মাৰি ইয়াতে নেদাও এটা ভুইকা হ'ব আহি পেলাই কথা কোৱা হৈছে বাৰু তো যাই কিনে চাব চেনেলটো বঢ়িয়া হৈছে আৰু এনেবিলাক আমি এনে কৰোঁ গাইছ ফেন